তো আহি গলো মই ভাবি চাগে ইমান দিন কিয় এই ভিডিঅ' দিয়া নাই কি হ'ল কি কথা তো আপোনালোকক সকলো কম মানে তো প্ৰথমতে মোৰ ইন্ট্ৰটো চাই লওক হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি আমি আকৌ ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকক বহুত কথা ক'বলৈ আছে আৰু মোক বহুত মৰম দিছে এই নতুন চেনেলটোত তো তাৰ কাৰণে বহুত আপোনালোকক ধন্যবাদ তো আৰু এটা কথা ক'ম এতিয়া যিসকল মানে পৰীক্ষাৰ্থীয়ে নতুনকৈ চাকৰি পাইছে ন তেওঁলোকক মোৰ ফালৰ পৰা মানে বহুত শুভেচ্ছা মানে যাচিলোঁ তো তেওঁলোক আৰু আগুৱাই যাওক কষ্ট কৰিছে ন 10 দিনত কষ্টৰ মানে ফল পাইছে তো বহুত ভাল লাগিছে মনটো কিন্তু এটা কাৰণে দুখো লাগিছে আমিবোৰেনো কেতিয়া পাম তো এদিন নহয় এদিন আমিও পাম এটা কথা পাহৰিয়ে গৈছিলোঁ এতিয়া দেখোন টপা আংকুলবোৰৰ কি হ'ব বে ভালে হৈছে এতিয়া নতুন মানে ছোৱালীবোৰৰ কাৰণে চিন্তা নাই কেলৈ জানে না এতিয়া ছোৱালীবোৰে মানে টপা আংকুল নাপায় ডাইৰেক্ট ডেকা ল'ৰাই পাব আৰু তো আমাৰবোৰহে চাকৰি এটা নাপালে বহুত টেনশ্যন হৈ যায় ন চবৰে আৰু তো আমি পাৰিম চবে নোপোৱাসকলকো কৈছোঁ তোমালোককো মানে বহুত মোৰ ফালৰ পৰা এতিয়াই শুভকামনা মানে জনাইছোঁ যে তোমালোকেও যাতে চেষ্টা কৰা এইদৰে ফল পোৱা আৰু কৰি দেখুওৱা মানে চেষ্টাৰ ফল মিঠা ন ময়ো কৰি দেখুৱাবলৈ চেষ্টা কৰিম তো তোমালোকেও পাৰিবা সকলোৱে পাৰিব তো বন্ধুসকল হাঁহি ধেমালিৰ মাজতে এইখিনিতে কৈ থওঁ উত্তৰাখণ্ডৰ এজন ৰাইডাৰ আছিল যিজনৰ মানে ইউটিউব চেনেলটোৰ নাম হৈছে প্ৰ' ৰাইডাৰ 1000 তো তেওঁৰ আত্মাই শান্তি পাওক তেওঁৰ মানে এক্সিডেণ্টত ডেথ হৈ গৈছে আপোনালোকেতো চাইছে নিশ্চয় তো তেওঁৰ আত্মাই শান্তি পাওক মই তাকে বিচাৰিছোঁ কিন্তু এটা কথা বুজি নাই পোৱা মানে আজিকালি আমাৰ যিটো মানে আমাৰ মট' ভ্লগিং কমিউনিটিটোত মানে কি চলি আছে কি মই আজিলৈকে সেইটো কথা বুজি নাই পোৱা তো ময়ো বাইক চলাওঁ মানে ময়ো ৰাইড চাইড সৰু সুৰা আৰু ৰাইড বুলি ক'ব নোৱাৰি সৰু সুৰা এনেই ঘূৰি ফুৰোঁ অকণমান তো আমিও মানে কিছুমান মানে এনেকৈ দেখি থাকোঁ বহুত মই লগৰো হেৰুৱাইছোঁ এনেকৈ কিন্তু কি ক'ব একো ধৰিবই নোৱাৰি মানে আমাৰ কি হৈ আছে কি নাই হোৱা মানে লগৰ এজন যদি আমি লগৰ এটাৰ লগত যাওঁ ধৰি লওক লগৰ দুজন যাওঁ তেতিয়া যদি আমি যিমানেই স্পীড হওক মানে আমি চাই থাকোঁ যাতে পিছৰটো আহিছে নে নাই পিছৰটোৰ কথা বেছি চিন্তা হয় মানে আগত থকাটো বা মই যদি পিছত থাকোঁ তাৰ বেছি চিন্তা হয় সেনেকুৱা মানে তো সেইটো থাকিব লাগে অকণমান মানে আৰু বহুত স্পীড চলাইছে বুলি কৈছে কিন্তু সঠিককৈ মই নাজানো কিমান স্পীডত কি কথা আৰু এইবোৰ কণ্ট্ৰভাৰ্চি নালাগেও তো এটা কথাই ক'ম আপোনালোকেও যাতে হেলমেটটো পিন্ধিব মানে হেলমেটটো বহুত ইম্পৰ্টেণ্ট হয় নিজৰ লাইফটোতকৈ মানে একো ইম্পৰ্টেণ্ট হ'ব নোৱাৰে ভিউজ এইবোৰতো আহি থাকিব ন তো ছুপাৰ বাইক এইবোৰ আপোনালোকে পাবই এনেও যদি কষ্ট কৰে এদিন নহয় এদিন আহিবই তো এইবোৰ পাব কিন্তু যিকোনো বাইকে হওক যে অকল ছুপাৰ বাইক চলালেই যে আমি ৰাইডাৰ হৈ যাম আৰু ছুপাৰ বাইক ল'লেই যে আমি হুইলি উঠাম পূৰা টপ স্পীড মাৰিম 200-300 স্পীডত তো সেইটো কথা নহয় তো আপোনালোকক এটা কথাই ক'ম যাতে আপোনালোকে হেলমেটটো মানে পিন্ধক আৰু ৰাইডিং শ্বুট পাৰিলে পিন্ধক নোৱাৰিলেও হেলমেটটো এটলিষ্ট পিন্ধক মাথাটো বাচিলেহে সকলো বাচিব সেইকাৰণে এইবোৰ কণ্ট্ৰভাৰ্চি নালাগে আৰু আমাৰ ব্লগটো আকৌ আমি কণ্টিনিউ কৰোঁ তো যিখিনি মনত আছিলে কৈ দিছোঁ আৰু কাৰণ ময়ো সৰু সুৰাকৈ মট' ভ্লগিং মানে ষ্টাৰ্ট দিম বুলি ভাবিছিলোঁ কিন্তু মানে মই ভ্লগেই কৰিম আৰু এতিয়া ভ্লগতে চব দেখাম মানে মট' ভ্লগিঙৰ পৰা আদি কৰি মই ক'ত যাওঁ কি কৰোঁ মানে চব দেখাই থাকিম আপোনালোকে খালি মৰম দিব আৰু মোৰ এটা মই ভিডিঅ' দিছিলোঁ আপোনাৰ শিৱসাগৰ ছোৱালী হুঁচৰি দল যিটোত আপোনালোকে 3000 ভিউজ অতিক্ৰম কৰিবলৈ মানে গৈ আছে আপোনালোকক বহুত মানে মই কি ক'ম মানে বহুত ভাল লাগে যেতিয়া মানে ইমান সৰু চেনেল এটাত যেতিয়া মোৰ চাওকচোন মাত্ৰ 50টা ছাবস্ক্ৰাইবাৰ আছে 50টা ছাবস্ক্ৰাইবাৰতে যদি আপোনালোকে ইমান মৰম দেখুৱায় তো মানে বহুত ভাল লগা কথা তো এনেকৈ মৰম দেখুৱাই যাওক আৰু আশীৰ্বাদ কৰি যাওক যাতে মই আৰু মানে আগুৱাই যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদতে আৰু আপোনালোকে মানে কি মৰম দিলে মৰম পাম আৰু যদি আপোনালোকে যদি মানে নমাবও বিচাৰে নামি যাম সেইটোৱে কথা সেইকাৰণে আপোনালোকে যি বিচাৰে মানে যদি ভাল পায় তেতিয়াহ'লে প্লিজ মানে ছাবস্ক্ৰাইব কৰি দিব আগুৱাই নিব তাকে কামনা কৰি ধন্যবাদ তো বন্ধুসকল আজি বতৰটো চাওকচোন কি মানে কেনেকুৱা কৰি আছে দেখিছে না আকাশ চাওক মানে আপোনালোকে মানে বতৰটো ধুনীয়াই কৰি আছে কিন্তু বৰষুণ এইকেইদিন মানে অকণমান দি আছে না মানে অকণমান গণ্ডগোলটো হৈছে বৰষুণ যাক মানে এৰিলে এতিয়া নাই বৰষুণ মানে নাই আৰু
এতিয়া আকাশখন চব কি ধুনীয়া হৈ আছে, ক'ব নোৱাৰি দি দিবও পাৰে, কিন্তু বতৰটো মানে বহুত ধুনীয়া কৰি আছে। আৰু বন্ধুসকল আপোনালোকক মই এইখিনিতে এটা কথা কৈ থওঁ, মোৰ ভিডিঅ'বোৰত আপোনালোকক মানে কি ইম্প্ৰুভ কৰিব লাগে, মানে কি বিচাৰে আপোনালোকে, কি চাই ভাল পায়, মোক ভ্লগিং চাই ভাল পায় নে, মই মানে মটৰ ভ্লগিঙে কৰিব লাগে নে, কি লাগে মানে আপোনালোকে এবাৰ মানে মোক কওক, মানে কমেণ্ট কৰি কওক। মানে কিবা যদি ভুল হয় প্লিজ, মই আকৌ কৈছোঁ, যদি কিবা ভুল হয় ক্ষমা কৰি দিব, কাৰণ আমি কোনো স্ক্ৰিপ্ট মানে নিলিখোঁ ব্লগত, কোনো স্ক্ৰিপ্টৰ একো নাহে, মানে কেনেকৈ আহিব আপুনি নিজে ভাবকচোন। মই এতিয়া ইয়াত আছোঁ ধৰি লওক, কিন্তু মই যিখিনি জেগাত আছোঁ, যিখিনি কথা ক'ম, মানে মোক কেমেৰাটো খুলিলে কেতিয়াবা মই পাহৰি থাকোঁ। এইটো চবৰে ক্ষেত্ৰত হয়, আপুনি কেমেৰাটো খুলি পিনি নিজে কথাটো কৈ চাওক মোবাইলটোৰ আগত, তেতিয়া আপোনাৰ নিজৰে মানে নাইকিয়া হৈ যাব, মানে কি আপুনি কয় নকয়। তো মই কিমানখিনি পাৰিছোঁ মই নাজানো, কিন্তু আপোনালোকক এটা কথাই ক'ম যে আপোনালোকে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব, কি ইম্প্ৰুভমেণ্ট কৰিব লাগে সেইটো ক'ব, আৰু 2 নম্বৰ কথাটো কি ইম্প্ৰুভমেণ্ট কৰিব লাগে সেইটো কথাও ক'ব। যদি কিবা ভুল হয় একদম মনৰ পৰা ক্ষমা কৰি দিব, কাৰণ আমি ভুলটো কৰোঁ বুলি কোনেও নকৰে, হৈ যায় ভুল। তো সেইকাৰণে কৈছোঁ, মইতো এইটো চেনেলত অকল হাঁহি ধেমালি, মোৰ লাইফত যি ঘটে, যি হয়, মই যি দেখাব পাৰোঁ তাকে দেখাম, কিন্তু আপোনালোকে একো মাইণ্ড নকৰিব, সেইবোৰ ধেমালিটো ধেমালি সুৰতে ল'ব। তো এতিয়াও কৈ থৈছোঁ আপোনালোকক, আকৌ এবাৰ কৈ দিছোঁ, ধেমালিটো সদায় ধেমালিকৈ ল'ব, সেইটো চিৰিয়াছ মানে কেতিয়াও নল'বই আপোনালোকে মানে। তো কিবা যদি ভুল দেখে এইটো শুধৰাই দিব, মই আপোনালোকৰ কথাই শুনিম, কাৰণ আপোনালোকৰ কাৰণে ইউটিউবটো মই ষ্টাৰ্ট কৰিছোঁ ন, নতুনকৈ ইউটিউবত আহিছোঁ, মই ইউটিউবৰ বিষয়ে ইমান একো নাজানো। তো যদি মানে কিবা ভুল দেখে মানে ডাইৰেক্ট কৈ দিব, আৰু একদম নিজৰ ভাই বুলি, নিজৰ লগৰ বুলি, নিজৰ বন্ধু বুলি, চবকে মই একদম নিজৰ দাদা বন্ধু, মোৰ খুৰা খুৰী, মানে বহুতে মোৰ ভিডিঅ' চাব পাৰে ন, সেইকাৰণে কৈছোঁ, মানে ফেমিলি কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিম, সেইকাৰণে আৰু কৈ থ'লোঁ দেই। আৰু এতিয়া মই যাওঁ চাকৰি লওঁগৈ। আৰু এতিয়া এটা কথা কৈ দিওঁ, মোৰ চাকৰি নাই বুলি যাতে মোক কোনেও নাহে, কাৰণ কাইলৈ পৰহিলৈ হ'বও পাৰে। তো বন্ধুসকল, আজি অলপ ক'বলগীয়া কথা আছিলে, সেইকাৰণে ক'লোঁ ভ্লগটোৰ দ্বাৰা। তো ইয়াৰ নেক্সট ভ্লগৰ পৰা মানে আপোনালোকে ভাল ভাল ভিডিঅ' পাব, ধামাকা কণ্টেণ্ট পাব। তো দিবলৈ চেষ্টা কৰিম আৰু যিমানকণ পাৰোঁ। তো মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি কিবা আপোনালোকৰ জনাবলগীয়া আছে তো কমেণ্টত জনাই দিব। তো মোৰ চেনেলটো আকৌ এবাৰ কৈ দিছোঁ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়াৰ পৰা মই যিমান পাৰোঁ মানে সিমানে কোৱালিটি কণ্টেণ্টটোত মানে অলপ গুৰুত্ব দিম, সেইকাৰণে মৰমটো দি যাওক, মইতো আছোঁৱেই। ঠিক আছে, তো টিল দেন বাই।